সময় থাকোঁতে নিজকে যোগ্য বনাই লওক, নহ'লে আপোনাৰ পৰা শিকাসকলে আপোনাতকৈ আগলৈ ওলাই যাব। অলপমান ভৰসা সময়ৰ ওপৰতো ৰাখিব লাগে, কাৰণ সময়ে ভাল ভাল চেহেৰাত লুকাই থকা চৰিত্ৰবোৰ চিহ্নিত কৰে। এজন বেয়া মানুহে কেতিয়াও কাৰো ভাল ভাবিব নোৱাৰে। সাধাৰণতে যিবোৰ সম্বন্ধত নিজৰ কোনো গুৰুত্বই নাথাকে, প্ৰায় লোকে সেই সম্বন্ধকেই গুৰুত্ব দিব খোজে। ভাগি যায় সেইসকল ব্যক্তি যিসকলে কোনো বিশ্বাসঘাতকৰ লগত সীমাহীন প্ৰেম কৰিবলৈ ধৰে। ৰাৱণৰ জীৱনৰ পৰাও কিছু শিক্ষা ল'ব পাৰি। ভাতৃয়ে হওক বা নিজৰ বন্ধুৱে নিজৰ কিছু বিষয় গোপনে ৰখা ভাল। চতুৰতা অলপ দিন উজ্বলে, ইমানদাৰিতা গোটেই জীৱন। জামানত সকলোকে নিজৰ নিজৰ ক'বলৈ বাদ দিয়ক, জীৱনত সুখী থাকিব। জীৱনত এনে কোনো ব্যক্তিৰ প্ৰয়োজন নাই যিয়ে মোৰ অনুপস্থিতিত মোৰ বিপক্ষে শুনে। সাধাৰণতে পেঞ্চন কিছু টকা নহয়, ইটো এটা সাধাৰণ বৃদ্ধ বয়সৰ, যিটো এজন বৃদ্ধ ব্যক্তিক নিজৰ সন্মান থাকে, বৃদ্ধকালত যাতে তেওঁৰ সন্তানে তেওঁক বুজা বুলি নাভাবে। নিজৰ বাণী মধুৰ বনাব, গধুৰ নহয়, কাৰণ মধুৰ বাণীৰ দ্বাৰা জীৱন সুমধুৰ আৰু গধুৰ বাণীয়ে জীৱন মহাভাৰত হ'ব। প্ৰেমত কেৱল সেইজনৰ লগতে বিফল হ'লো যিজনে কৈছিল তুমি মাথো মোৰ বুলি। আপোনাৰ লগত যিমান ষড়যন্ত্ৰ, যিমান বিশ্বাসঘাতকতা হৈছে, যদি কাৰো বেয়া কৰা নাই, তেনেহ'লে জীৱনত সফলেই থাকিব। জীৱনে ইমানটো নিশ্চয় শিকাইছে, কাৰো পৰা কেতিয়াও কোনো ধৰণৰ আশা ৰখা ভুল। বিফল হ'লো যেন প্ৰেমত বেয়া ভাবে, তেওঁ মোক বুজিব নোৱাৰিলে, ময়ো তেওঁক পাহৰিব নোৱাৰিলোঁ। সাধাৰণতে সলনি নকৰিব নিজক কাৰো কাৰণে। যদি কোনোবাই সঁচা ভাল পায়, তেন্তে অলপ বুজি পাবলৈ চেষ্টা নিশ্চয় কৰিব। শত্ৰু তেতিয়াই সফল হ'ব যেতিয়া কোনো নিজৰ লোকৰ সহযোগ থাকিব। ভুল স্বীকাৰ কৰাৰ ক্ষমতা আৰু শুধৰোৱাৰ চৰিত্ৰ থকাজনে জীৱনত সকলো পাব পাৰে। অহংকাৰ নকৰিব, বিলাসিতাৰ পৰা সাধাৰণ শ্ৰেণীলৈ বেছি সময়ো নালাগে। কেৱল ধন বনাওক, সম্বন্ধ মানুহে নিজেই বনাব।